আনি লৈছোঁ এতিয়া ইয়াত মই পানী দিম পানী দি বইল কৰি ল'ম আজিৰ ৰেচিপিটো আপোনালোকে ধুনীয়াকৈ চাই থাকিব এয়া আলু বইল কৰা হৈ গ'ল অলপ ঠাণ্ডা হ'বলৈ দিছোঁ কণী সতি মানে অলপ ঠাণ্ডা হ'লেই গুচাই ল'ম গুচাই লৈ পেলাই ৰেচিপিটো বনাম আৰু ইফালে মই মাছ বনাইছোঁ চুকা টেঙাৰ লগত ধুনীয়া ধুনীয়া মাছ আছিলে এটা এটাকৈ খাব পৰা এয়া মাছ আৰু চুকা টেঙা ইফালে ভাত বহাই থৈ দিছোঁ কুকাৰত আৰু এইখিনি হৈ থাকিব সিফালে মই আলুখিনিয়ে কণীখিনি গুচাই কৰি ল'ম ৰেডি কৰি ল'ম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এইখিনি মই গুচাই কৰি লৈ এইখিনি অলপ পিটিকি থৈছোঁ আৰু তাত মই দিছোঁ জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি লগতে এইখিনি পিঁয়াজ মই মিহি মিহিকৈ কাটি দিছোঁ আৰু এয়া জলকীয়া মই ৰেডি কৰি থৈছোঁ এতিয়া নিদিওঁ কাৰণ ছোৱালীয়ে খাব নোৱাৰিব ছোৱালীৰ কাৰণে এক্সট্ৰাকৈ বনাই লওঁ তাৰপিছত জলকীয়াখিনি মই দিম এতিয়া দিয়া নাই সেইকাৰণে এতিয়া মই এইখিনিত ধুনীয়াকৈ নিমখ অলপ দি ভালকৈ খানি কৰি লওঁ তাৰপিছত আপোনাক বাকীখিনি মই দেখাই আছোঁ এয়া মই এতিয়া আলুখিনি এনেকৈ কৰি লওঁ মই এতিয়া আহিছোঁ এয়া আলুখিনি এনেকৈ কৰি ল'ম আৰু ইয়াতে এটা আন্দা দি দিম আৰু এনেকৈ আন্দাটো ইয়াৰ ভিতৰত ভৰাই দি ধুনীয়াকৈ এনেকৈ ৰোল কৰি লৈ সেইটো এটা হৈ গ'ল আৰু এটা বনাই ল'ম জ্বলা নিদিয়াকৈ কাৰণ ছোৱালীৰ কাৰণে আৰু এটা বনাই ল'ম বাকীখিনি মই জ্বলা দিম দুটাকে খোৱাচোন তুমি लेकिन देता तुমিহে খাবা দেতা ভিডিঅ'ই হ'ব দে মুখখনে পেটো পেটো কৰি থাকা ওকে এই দুটা হৈ গ'ল আৰু এই দুটা হৈ গ'ল এই দুটা মই এইখিনি কণী মই এনেকৈ হেৰি কৰি থৈছোঁ ভাঙি পেলাই কাৰণ ইয়াত লগাই দিম সেইটো লগাই দিয়াৰ পাছত আৰু এটা বস্তু আছে এইটো এইখিনি হৈছে কৰ্ণফ্লেক্স মই গুড়ি কৰি থৈছোঁ ইয়াৰ ওপৰত লগাই দিম কৰ্ণফ্লেক্সটো আৰু হৈ গৈছে এতিয়া মই এইখিনি এনেকৈ তেলত দি দিম আৰু ইটো মই তেনেকৈ হেৰি কৰি আন্দা লগাই দিলে কৰ্ণফ্লেক্সখিনি লাগি যাব ইয়াতো পাব হৈ গৈছে এয়া এনেকৈ কাটি দিম এয়া চাওক এতিয়া খাই চোৱা তুমি কেনেকুৱা হৈছে খাই পেলাই মোক কোৱা খোৱা কেনেকুৱা লাগিছে টেষ্টি লাগিছে মোৰ বনাই হৈ গ'ল কণী চপটো বনাই হৈ গ'ল কণী আৰু আলু দি বনোৱা চপটো আৰু এয়া মোৰ ভাত ইয়াত হৈছে চুকা টেঙা আলু আৰু ইয়াক মাছ এতিয়া ইয়াক অলপ মই খাই টেষ্ট কৰোঁ কেনেকুৱা লাগে তাৰপিছত আপোনালোকক মই কৈ আছোঁ খাই কেনেকুৱা লাগিছে এতিয়া মই অকণমান ভাত খাই দেখুৱাওঁ টেঙা বঢ়িয়া হৈছে চুকা টেঙা খাই মই বহুত ভাল পাওঁ টেঙা তৰকাৰীৰ ভিতৰত মই চুকা টেঙা মাছৰ লগত বহুতেই ভাল পাওঁ আৰু এতিয়া এই আন্দাটো মই খাই চাওঁ কেনেকুৱা লাগে
বহুত টেষ্টি হৈছে খাবলৈ। আপোনালোকেও ট্ৰাই কৰি চাব, ঘৰতে বনাই ধুনীয়া লাগে খাই। আৰু মোৰ এই ৰেচিপিটো যদি ভাল পাইছে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। বাই বাই।